हेलो फ्रेंड्स আপোনালোকৰ কাৰণে এটা নতুন আপডেট লৈ আহিছো যিসকলে এবাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক এক্সামিনেশন দিব সেইসকলৰ কাৰণে ভিডিওটো হ'ব অতি গুৰুত্বপূৰ্ণ আপুনি চাব পাৰে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল 12/3/2022 ত নোটিফিকেশনটো দিয়া হৈছে আৰু নোটিফিকেশনটোত কোৱা হৈছে আপোনাৰ কোশ্চেন পেপাৰটো 10 মিনিট আগতে আপোনাক দিয়া হ'ব এক্সাম আৰম্ভ হোৱাৰ 10 মিনিট আগতে আপুনি কোশ্চেন পেপাৰটো পাই যাব আৰু কোশ্চেন পেপাৰটো 10 মিনিট আগতে কিয় দিয়া হ'ব আপুনি যাতে ভালকৈ কোশ্চেন পেপাৰটো পঢ়ি ল'ব পাৰে দা কোশ্চেন পেপাৰ ৰিড প্ৰপাৰলি আপুনি যাতে ভালকৈ পঢ়ি ল'ব পাৰে সেই কাৰণে দিয়া হ'ব আৰু আপোনাক এটো এক্সাম স্টাৰ্ট হ'ব 1:30 PM ত আৰু এটো আপোনাৰ 1:20 PM তে আপোনাৰ কোশ্চেন পেপাৰটো দিব গতিকে আপুনি যাতে ভালকৈ প্ৰিপাৰেচন কৰি লয় এক্সামটো দিয়াৰ আগতে সেই কাৰণে আপোনাৰ এই নোটিফিকেশনটো দিয়া হৈছে ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব থ্যাংক ইউ